হে গাইজ স্বাগতম তুৰ্কী ব্লগছ আৰু কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ আজি ভিডিঅ'টো হ'ল আজি উৰুকাৰ নিশা আৰু উৰুকা বুলিলে এসাঁজ লগৰ লগত মিলিজুলি খালি কিবা এটা ভাল লাগে। তো আমিও আজি খাম আৰু আজিৰ অলপ বেলেগ হ'ব নিজৰ সকলোৰে এক্টিভিটিখিনি দেখুৱাব কোনোবাই গান গাব কোনোবাই নাটক। তো যদি পাৰোঁ মই আপোনালোকক দেখুৱাম। তো আৰু আমাৰ খানাটো হ'ব হাঁহৰ মাংস থাকিব, চিতল মাছ থাকিব আৰু পাপৰ থাকিব, কিন্তু মই খালি হাঁহৰ মাংসহে খাওঁ, মাছ নাখাওঁ। তো এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই সেই উৰুকাৰ খানাটোলৈ যাম, মামাই মাতিছে। তো এতিয়াতো যাব লাগিব আৰু এটা ভিডিঅ' বনাব কৈছে। তো এতিয়া মই যাম আৰু আন্ধাৰ হৈ আছে, আপোনালোকে দেখি আছে। মোৰ অলপতো কেমেৰাৰ প্ৰব্লেম, আপোনালোকক কৈছোঁৱে সেই ভিডিঅ'টোত। তো এতিয়া বলক আৰু উৰুকাৰ বতৰ বুলি খুৰাই দুটা গান মাৰিব। খুৰা গান মাৰিব নে নামাৰা? আমাৰ গান বৰ কাৰণে ৰেডি হৈ আছে। ৰেডি। আৰু খুৰাই মোক বহুত সাপোৰ্ট কৰি আছে আৰু খুৰাই মোৰ ভিডিঅ'বোৰ চাই আছে। আৰু আমাৰ দাদাবোৰে কৰি আছে। ভোগালী বিহু বুলি অলপমান দুআষাৰ কৰিবলৈ গ'লোহেঁতেন। দাদা পাপৰ ভাজি আছে। দাদা পাপৰ চুৰ হ'ল নেকি? হ'ল। কালি ভাত হৈছে ইতিমধ্যে আমাৰ অফিচৰ মাজতো মামা প্ৰথমতে পাপৰ খাই আছে। মামা আজি কেনেকুৱা লাগিছে? আজি একদম পুৰা বিহু পৰিৱেশ, একদম মাঘ বিহু কৰি আছো। আন্তৰিক শুভেচ্ছা সমাজৰ পৰা মংগল মেজিৰ জুইত আগৰ জুইত নাশ হৈ যাওক কামনা। আৰু মামাৰ যোৱাকালি আছিল যোৱাকালি জন্মদিন আছিল মামাৰ, আৰু মামাক সকলোৱে শুভেচ্ছা জনাইছে। আৰু আজি জন্মদিনৰ উপলক্ষে কিবা এটা চেলিব্ৰেট হ'ব নেকি? না নহয়? জন্মদিনটো একচুৱেলি প্ৰতি বছৰে আহে মানুহৰ। জন্মদিনটো সকলোৰে কাৰণে স্পেচিয়েল দিন হয়। মোৰ কাৰণে তেনেকুৱা অলপ স্পেচিয়েল আছিল আৰু বাকী বিশেষ একো নাই। মামা মোৰ ভিডিঅ'বোৰ চাই নে নাচায়? তোমাৰ ভিডিঅ'বোৰ মই খুব চাওঁ, ভাল লাগে। মামা ছাপৰ্ট কৰিব আৰু মই আগলৈ আগুৱাই যোৱাত মই আকৌ হেৰি দিছোঁ, উৎসাহ দিছোঁ। থেংক ইউ।
তো গাইছ এতিয়া মানে ভাত খাবৰ সময় হৈ গ'ল আৰু হাঁহৰ মাংস দালি পাপৰ আৰু চালাড এতিয়া বলক খাওঁ মানে দিয়া থোৱা কৰি মানে অলপ লেট হ'ল এতিয়া লাষ্ট টাইম এতিয়া আৰু দাদাৰ এটা চেনেল আছে চেনেলটোৰ নাম কি আছিল দাদা নেক্সট ব্লগ তমল তো একেলগে দাদা ভাইটিক ছাবস্ক্ৰাইব কৰিবা আৰু আমাৰ বৰ্তমান লাহেকৈ আমাৰ জুবিনদাৰ ওচৰ পাইছেহি আমাৰ দাদা আৰু দাদাৰ গানবোৰ বহুত ভাল লাগে দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাগিন আহিছে ভাগিন আজি ক'ৰবাত আজি পিকনিক গৈছিলি নেকি মই যোৱা নাই বাইদেউ গৈছে এতিয়া দাদাসকল এতিয়া মানে ভাত দিব তো ভাতটো খাই দাদা সোৱাদটো ক'ব আৰু ভাতটো খাই দাদা সোৱাদটো কেনে লাগিল ভাতটো খাই সোৱাদ এক্সিলেণ্ট বঢ়িয়া লাগছে খুৰা কেনেকুৱা লাগিল খুৰা খাই মজা না উৰুকাৰ দিনৰ এসাঁজ লগৰ লগত খাই এটা বেলেগে আমেজ না দাদা কেনেকুৱা লাগিল খাই সুন্দৰ না আমাৰ পুৰা মিঠা পাইছা দাদা এই মাছ বাচিব পাৰিছা না বাচি দিব লাগিব একদম মজা মজা না ভাগিন পুৰা কেনেকুৱা লাগিল দাদা কেনেকুৱা লাগিল কেনেকুৱা লাগিল খাই ভাল লাগছে ভাল লাগছে এই বঢ়িয়া উৰুকাৰ খানা আমি মৌখোৱাবাসীৰ লগত খাই বহুত হেৰি পাইছোঁ কি বুলি কয় তৃপ্তি পাইছোঁ অনাগত দিনত মানে আজি মৌখোৱাবাসীৰ লগত আমি উৰুকাৰ খানা খাই আছোঁ মৌখোৱাবাসীৰ লগত আমি উৰুকাৰ বস্তু দাদা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে দাদা মজা মজা না নাইচ পুৰা লেগ পিচ না হাঁহৰ লেগ পিচ ভাই চালটা পিচ বঢ়িয়া দাদা কেনেকুৱা লাগিল খাই দাদা যথেষ্ট ভাল লাগিছে গৰীয়া যুৱ সমাজ উদ্যোগত আজি এই যি মাঘৰ বিহু উৰুকাৰ নিশা উদযাপন কৰিলোঁ সঁচাকৈ যথেষ্ট কৃতাৰ্থ হৈছোঁ মানিব লাগিব এনেকৈ প্ৰতিটো বছৰতে আমাৰ সমন্বয়েৰে আমি আগবাঢ়ি যাম আৰু অসমৰ সংস্কৃতি আগবাঢ়ি যথেষ্ট ভাল লাগিছে সকলোকে ভোগালী বিহুৰ অলপ জনাইছোঁ আগন্তুক দিনত সকলোৱে ভালে থাকক কুশলে থাকক নানামৰ ভিডিঅ'বোৰ চাই নে নাচায় নিশ্চয় চাওঁ চাই যথেষ্ট ভাল পাইছোঁ আৰু আগলৈ আগবাঢ়ি যোৱা তাকে আশা ৰাখিছোঁ শুভেচ্ছা সদায় থাকিব আৰু আছে থাকিব থেংক ইউ তো গাইজ এতিয়া মানে আহি পালোঁ আৰু ৰাতি এতিয়া বহুত ৰাতি হৈছে তো বহুত ভাল লাগিল লগৰ লগত এসাঁজ খাই কিবা এটা আমেজেই বেলেগ আৰু অলপমান জুইও পোৱালোঁ আৰু ৰাতি 3টা বাজে এতিয়া তো মই তাত দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ অলপ কেমেৰাটো অলপ প্ৰব্লেম দিয়ে তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি আৰু সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ধন্যবাদ